পুলিচৰ 2025 পৰা ল'ব লাগে কিবা এক বছৰ যে গণ্ডগোল হৈছে আপোনালোকে ভিডিঅ'টোত দেখিলে যে যিসকল যুৱক যুৱতীৰ যিহেতু বয়সটো এবছৰ নহ'লে তেওঁলোকে মামাক কৈছে যে বয়সটো বঢ়াই দিয়ক। যিহেতু এডভাৰটাইজমেণ্টটো ওলাইছে 25ত, কিন্তু 26 চনৰ পৰা ধৰিছে, সেইকাৰণে বহুতে এবাৰ পুলিচত এপ্লাই কৰিব নোৱাৰিলে, বয়সটো বাঢ়ি গ'ল আৰু মামাক কৈছে। আৰু মামায়ো এটা পজিটিভ কথাই কৈছে, মই চাওঁচোন কিবা এটা কৰোঁ বা কৰিম নেকি, আৰু কৈছে যে যুৱক যুৱতীসকলে লাষ্ট ডেট পাৰ হৈ যাব, গতিকে হয়ো হয় আৰু বেছি দিন নাইও, লাষ্ট ডেট পালেহে খুব বেছি আৰু 9 দিন 7 দিন আছে, তেনেকুৱাকৈ আছে। আৰু তেখেতে কৈছে যে মই কিবা এটা কৰিম, হয়তো তেখেতে এইকেইদিনৰ ভিতৰত কিবা এটা ভাল খবৰ দিবও পাৰে, নহ'বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোষ্টখিনিও মুকলি কৰি দিব পাৰে, কাৰণ ফৰেষ্ট ডিপাৰ্টমেণ্টত 40 বছৰলৈকে এপ্লাই কৰিব পাৰে। গতিকে তেওঁ কিবা নহয় কিবা এটা ভাল খবৰ আপোনালোকক দিব। আপোনালোকে নিশ্চয়, মামাই যিহেতু ভাগিনৰ মুখৰ পৰা কথাটো শুনিলে, সমস্যাটো গম পালে, তেওঁ কিবা নহয় কিবা এটা সমাধান দিব তেওঁ কৈছে, আৰু আপোনালোকে ভিডিঅ'টোত দেখিলে তেওঁ কৈছে। গতিকে আপোনালোকক কথাটো জনাওঁ বুলি ভাবিলোঁ, যিহেতু এটা ভাল খবৰ। এইটো দেখাৰ পাছত আপোনালোকৰ মনটো যি হ'লেও অকণমান হ'লেও ভাল লাগিব। গতিকে কিবা নহয় কিবা এটা হয়তো আপোনালোকে এই 7-8 দিন এসপ্তাহৰ ভিতৰত হয়তো ভাল খবৰ এটা নিশ্চয় পাবও পাৰে। গতিকে এইটোৱে আছিলে আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহে এনেকুৱা ভিডিঅ'বোৰ পাই থাকিব। ধন্যবাদ।